हेलो फ्रेंड्स, आज आमी आपनलोকৰ আগত তিল পিঠা বনাম। এটো মোৰ নতুন ইউটিউব চ্যানেল জুন বক্স। তিল পিঠা বনাবলৈ আমাক প্ৰথমতে লাগিব বৰা চাউল। আমি প্ৰথমতে বৰা চাউলখিনি পানীত ভিজাই থম। পানীখিনি টুকিবলৈ এনেকৈ কাপোৰত গামোচাত থম। মিক্সিত গুড়ি কৰিবা ঢেঁকীত খুন্দি আমি এনেকৈ চালনেৰে চাকিম। মায়ে মোক সহায় কৰি দিছে অলপ পিঠাখিনি বনাবলৈ। এতিয়া আমি এনেকৈ হাতেৰে থাপি থাপি দিম যাতে বতাহখিনি উৰি নাযায়, কাৰণ এইটো আঠা থকা হেৰি হয়। এতিয়া আমাক প্ৰথমতে লাগিব তিল পিঠা বনাবলৈ তিল লাগিব, গতিকে আমি তিলখিনি ভালকৈ ধুই ভাজি ল'লোঁ। ভাজি লৈ পেলাই আমি মিক্সিত গুড়া কৰি থ'লোঁ। আমি তিল পিঠা নাৰিকলো দিব পাৰোঁ। নাৰিকলখিনি তেনেকৈ প্ৰথমতে ভাজি ল'ব, ভাজি চেনিৰ লগত ভাজি ল'ব। এনেকৈ চেনিৰ লগত ভাজি আমি তিল পিঠা বনাব পাৰোঁ। এইখিনি আমি চেনিৰ লগত দিলোঁ। এতিয়া আমি তিল পিঠা বনাম। এইখিনি আমাৰ বৰা চাউলৰ গুড়ি, এয়া গুড়ৰ লগত যিহেতু বনাম তিলখিনি মিক্স কৰি, এয়া আমি নাৰিকল আৰু চেনিৰ মিশ্ৰণটো। এয়া আমাৰ তিল পিঠাৰ মেইন ইনগ্ৰেডিয়েণ্টছ বুলি ক'লে ভুল নহ'ব। এতিয়া আমি প্ৰথমে তিল আৰু গুড়খিনি মিক্স কৰিম। আপোনালোকে গুড় যিমান মিঠা খাই ভাল পায় সিমান ল'ব পাৰে। তিলখিনি আমি গুড়ৰ লগত মিক্স কৰি আছোঁ। তেনেকৈ মিক্স কৰি এতিয়া আমি বনাম। মায়ে বনাই আছে কিন্তু দেই, প্ৰথম ভিডিঅ' যিহেতু মাৰ সহায় লৈছোঁ। এনেকৈ আপোনালোকে চামুচৰ সহায়ত বা হাতেৰেও কৰিব পাৰে। চামুচেৰে কৰিলে ভাল হয়, হাতটো পুৰি যোৱা চান্স থাকেতো, যিহেতু টাৱাখন গৰম হয়। এতিয়া আমি প্ৰথমতে নাৰিকলটো দেখাই দিছোঁ। নাৰিকল আৰু চেনিৰ মিশ্ৰণটো এনেকৈ জুইত দি এনেকৈ পেটিয়াই আমাৰ তিল পিঠা ৰেডি। এনেকৈ চাফা কৰি ল'ব টাৱাটো। চাফা কৰি আকৌ এনেকৈ ভালকৈ দেখাইছোঁ মই, ধুনীয়াকৈ এনেকৈ গোল কৰি এনেকৈ মিশ্ৰণখিনি দিব। মিশ্ৰণখিনি প্ৰথম বুলি অলপ কমকৈ দিছোঁ, আপোনালোকে বেছিকৈ দিব পাৰে। দি পেলাই ছাইডতে থৈ দিব টান হ'বলৈ। টাৱাখন চাফা কৰি আকৌ চাউলৰ গুড়াখিনি এবাৰ ভাগি ল'ব হাতেৰে, যিহেতু আমি থাপি থাপি থৈ ৰাখিছিলোঁ। ধুনীয়াকৈ চামুচেৰে দি আকৌ গোল কৰি ধুনীয়াকৈ গোল কৰি এতিয়া আমি তিলখিনি দিম। যিহেতু তিল পিঠা গতিকে তিল দিবই লাগিব। আমি তিল দিলোঁ, তিল দি আমি লুটিয়ালোঁ। লুটিয়াই পেলাই আমি ধুনীয়াকৈ ঘূৰাই আমাৰ তিল পিঠাৰ শ্বেপটো দি দিলোঁ। এতিয়া আমি টাৱাখন চাফা কৰি ল'লোঁ। তেনেকৈ বনাই থাকিব আপোনালোকৰ তিল পিঠা তৈয়াৰী হৈ যাব। বিহুৰ পিঠা তিল পিঠা। বিহুত পিঠা নাখালেতো আৰু বিহু যেন নালাগেই। ভোগালী বিহু যিহেতুকে, গতিকে পিঠা জৰুৰী বস্তু। গতিকে এনেকৈ পিঠা বনাওক, আপুনিও খাওক, সকলোকে খুৱাওক। গতিকে মাঘ বিহু শুভেচ্ছা জনালোঁ সকলোকে। মোৰ নতুন চেনেল ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব।